আজি মহাসপ্তমী পোনপ্ৰথমে শাৰদীয় দুৰ্গোৎসৱৰ বহু শুভেচ্ছা সকলোকে জনাইছোঁ আৰু ৰাজ্যখনত ইতিমধ্যে কি উজনি কি নামনি সকলোতে দেৱী বন্দনাৰ মুখৰিত হৈছে। ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পূজা মণ্ডপৰ লগতে তিনিচুকীয়াৰ প্ৰতিখন পূজা মণ্ডপৰ দৃশ্য ইটিভি ভাৰতৰ দৰ্শকসকলক মই দেখুৱাবৰ কাৰণে যত্ন কৰিম। আৰু এইখিনি মুহূৰ্তত মই উপস্থিত আছোঁ তিনিচুকীয়াৰ নপুখুৰীত, আৰু নপুখুৰী শ্ৰীমা দুৰ্গেশ্বৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে এইবাৰ খুব সুন্দৰকৈ এইদৰে পূজা উদযাপন কৰিছে। ইয়াৰ দৃশ্য আমি দেখুৱাবৰ কাৰণে আমি যত্ন কৰিম। এইবাৰ নতুনকৈ এটা থিম ব্যৱহাৰ কৰিছে এইখন দুৰ্গা পূজা সমিতিয়ে। ইয়াৰ দৃশ্য আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ যে শান্তিৰ প্ৰতীক পাৰক বাহিৰত ব্যৱহাৰ কৰা হৈছে। পাৰ চৰাইক মূল থিম হিচাপে বাহিৰত ব্যৱহাৰ কৰি এইবাৰ এইখন দুৰ্গা পূজা সমিতিয়ে খুব সুন্দৰকৈ মণ্ডপ তৈয়াৰ কৰিছে। ইয়াৰ দৃশ্য আমাৰ দৰ্শকসকলক দেখুৱাবৰ কাৰণে আমি যত্ন কৰিছোঁ। ভিতৰলৈ আমি যাবৰ কাৰণে যত্ন কৰিছোঁ। ভিতৰত এটা অন্য থিম ব্যৱহাৰ কৰা হৈছে যে সৰগৰ দৃশ্য ব্যৱহাৰ কৰা হৈছে, যে সৰগত দেৱ দেৱতাৰ পৰা পৰি বিভিন্ন ধৰণৰ যি সৰগৰ সেই মনোৰম দৃশ্য, সেই মনোৰম দৃশ্যক ইয়াত সুন্দৰকৈ উপস্থাপন কৰিছে এইখন পূজা সমিতিয়ে। এবাৰ ভিতৰলৈ সোমাই অহাৰ লগে লগে আপোনাৰ মন প্ৰাণ হাত পৰি যাব, এনেকুৱা এক পৰিৱেশৰ সূচনা হৈছে এইখন পূজা মণ্ডপত। আৰু ইতিমধ্যে পূজা চলি আছে, পূজা অৰ্চনা চলি আছে। প্ৰতিমাৰো খুব সুন্দৰ হৈছে। তাৰ লগে লগে তেওঁলোকে যি থিম ব্যৱহাৰ কৰিছে যে বিশ্ব শান্তি কামনা কৰি, যে যি দেশ তথা ৰাজ্যখনত যি হুলস্থুলৰ অৰ্থাৎ যি অশান্তিময় এক পৰিৱেশৰ সূচনা হৈছে, সমগ্ৰ বিশ্বৰে যাতে শান্তি লাভ কৰে সেয়া এক পৰিৱেশ দেৱী বন্দনাৰ মুখৰিত হৈছে সমগ্ৰ ৰাজ্য। তাৰ লগে লগে তিনিচুকীয়াতো সেই উৎসাহৰ ঢল দেখা গৈছে। আৰু ভক্ত আছে, আমি তেওঁলোকৰ পৰা মনৰ কথা আমি জানিবৰ কাৰণে এইখিনি মুহূৰ্তত যত্ন কৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। আজি মহাসপ্তমী, প্ৰথমে আপোনালৈ বহু শুভেচ্ছা জনাইছোঁ। আৰু এইখন পূজা মণ্ডপ কেনেকুৱা লাগিছে? বৰ ভাল লাগিছে। মইতো ইয়াত নাথাকোঁ, কিন্তু তথাপিও ইমান দূৰৰ পৰা মই চাব আহিছোঁ। আপুনি ক'ৰ পৰা আহিছে? মই থাকোঁ অৰুণাচলত থাকোঁ, তথাপিও মই ঘৰত আহিছোঁ, ইয়াত চাব আহিছোঁ। এক ভিতৰত অহাৰ লগে লগে এক মননশীল আপোনাৰ দেহা মন হাত পৰি যোৱা এক পৰিৱেশ। আহিছোঁ যেতিয়া শুনিছিলোঁ, কিন্তু এতিয়া দেখিতো বৰে ভাল লাগিছে। নিশ্চয়। আৰু পণ্ডিত আছে আপোনাৰ আছিলে পূজা কা বহুত শুভকামনা। আচ্ছা, যা দেৱী সৰ্বভূতেষু শক্তিৰূপে নস্তংস্থিতা নমস্তস্যৈ 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 নমো নমঃ। জয়তে মই প্ৰথমতে এই শক্তি দেৱী আৰাধনা কৰিছোঁ আৰু তেখেতৰ কামনা কৰিছোঁ যাতে আমাৰ নিজৰ মংগলৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ সকলোৰে মংগল হয়, গোটেই অসমৰে মংগল হয়। আজি পুৱাৰে পৰা আজি যিহেতু মহাসপ্তমী, আৰু মহাসপ্তমীৰ দিনা আচলতে যি উৎসাহৰ ঢল সেয়া সঁচাকৈ ক'বই লাগিব যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজা মণ্ডপৰ লগতে তিনিচুকীয়াৰ প্ৰতিখন পূজা মণ্ডপতো সেই উৎসাহ সেই উদ্দীপনা দেখা গৈছে। এইবাৰো এইখন পূজা সমিতিয়ে যিহেতু ৰূপালী জয়ন্তী বৰ্ষ গঢ়িছে, আৰু ৰূপালী জয়ন্তী বৰ্ষত এইবাৰ খুব সুন্দৰকৈ এই থিম ব্যৱহাৰ কৰিছে। বাহিৰত যিহেতু পাৰ চৰাই থিম ব্যৱহাৰ কৰা হৈছে, আৰু ভিতৰত সৰগৰ সেই দৃশ্য ব্যৱহাৰ কৰা হৈছে, যে সুন্দৰকৈ যি খনিকৰ আছে বা যি শিল্পী আছে তেওঁলোকে খুব সুন্দৰকৈ সজাই পৰাই উপস্থাপন কৰিছে, যে এক মননশীল দৃশ্য এইখিনি মুহূৰ্তত আপোনালোকে দেখিছে। সেয়া লাগিছে, বৰ ধুনীয়া হয়। ধুনীয়া হৈছে। বাহিৰত কেনেকুৱা লাগিছে? বাহিৰতো বহুত ধুনীয়া, এটা পিছৰ প্ৰতীক হয়, সেইটো ভাল লাগিছে। গতিকে সুন্দৰকৈ সজাই পৰা তোলা হৈছে, সেয়া দৃশ্য আমাৰ দৰ্শকসকলে দেখিছে, যে তিনিচুকীয়াৰ এই পূজা মণ্ডপখনে সকলোকে আকৰ্ষিত কৰি তুলিছে। আৰু যিহেতু নিশাৰ ভাগত যথেষ্ট ভিৰ হোৱাৰ এইখন পূজাৰ মণ্ডপত সম্ভাৱনা বেছি আছে।